এয়া আমাৰ গাঁৱৰ হুঁচৰি দল আহি আছে। আমাৰ ঘৰত আজি হুঁচৰি মাৰিবহি। তাকে হুঁচৰিটো দেখাম বুলি ভাবিছোঁ। চাই থাকিব। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থাকিব। অতি সোনকালে আৰু ভাল ভাল ভিডিঅ' আহিবলৈ ধৰি আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। অলপো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। কি হয় এই ওচৰৰ কাষৰ ঘৰত মাৰি আছে। এজনকে মানুহ আহি আছে। তাকে চাই থাকিব। আৰু মানুহ এতিয়া মানে কম হৈছে। এতিয়া ৰাতিপুৱা মানে এতিয়া 3 নম্বৰ ঘৰত আমাৰ ঘৰত পৰিছে চাগে আজি। চাই থাকিব ভিডিঅ'টো। আৰম্ভ কৰিব লৈছে।
Hey,
জুবু খাই আছে পানীত জুবু খালে খাক একো নাই Kau Nepal sebalik berapa? Kau dah kare pakai tu. Mama ni budak. কিবা কয় নেকি আপোনালোকে কিবা ক'বলগীয়া আছে নেকি কি কি পাচং কি নাই পাই শিকা কওক কিবা ক'বলগীয়া আছে নেকি নাই একো নাই হে ভণ্টি লৈ দিব লাগিছিল লগতে তুমি কিবা ক'বা নেকি নমস্কাৰ এই ৰঙালী বিহু আমি হুঁচৰি মাৰিছোঁ ঠিক আছে আমি যে ভাৰতবৰ্ষত জীয়াই আছোঁ কিবা ক'ব নেকি তিনিটা ফুটি ভাৰত বন্ধ এইখিনি কৰোঁতে মিলাওঁতে এইখিনি হয়তো কিবা অপৰাধ সকলো ক্ষমা কৰি যেন চলুচনত ঠাই দি প্ৰভু ভগৱন্তে যে আশীৰ্বাদ কৰি এই সীমা কৰি ৰাখি থাকে আৰু প্ৰভু বোলে ইয়াতে বোলে তেখেতসকলে বোলে বেঅস্তৰ ফালৰ পৰা বোলে এই ভকত প্ৰশ্নসকলক আজি দুখনীয়াকৈ ঠগি দিয়া ফুটিটো কালি লৈ মাকাই খাবা মাকাই খাবা অকলকে তেখেতসকলৰ পিতৃ মাতৃকে মুখ্য কৰি আৰু দুজনীকে কন্যাকে ঘৰ আছে এইখিনিও যেন ভালে ভালে পঢ়া শুনা কৰি আছে হয়তো কোনো চাকৰি ৰঙালী বিহু অৱশ্যে থাকে মোবাইল থেকে উঠিলে নাই উঠিলে এতিয়া কোন কৰিছে মইতো কৈছে